আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক বন্ধুসকলক এই সংবাদ মেললৈ আদৰণি জনাইছোঁ। আগন্তুক ৯৭ সংখ্যক হাউলীৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে জনাবৰ কাৰণে আমি এই সংবাদ মেলৰ আয়োজন কৰিছোঁ। সংবাদ মেলৰ আৰম্ভণিতেই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ সমিতিৰ আমি শলাগ ল'ব বিচাৰিছোঁ। বিশেষ এটা কাৰণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমাৰ পূৰ্বৰ সমিতিয়ে আয়কৰ বিভাগৰ সৈতে যোগাযোগ কৰিছিল আৰু এই যোগাযোগৰ ফলস্বৰূপে আমাৰ ৰাস উৎসৱ উদযাপন সমিতি বৰ্তমান আয়কৰ বিভাগৰ ধাৰা ১২(ক)(12A) আৰু ধাৰা ৮০G এই দুটা ধাৰাৰ অধীনত পঞ্জীয়নভুক্ত হৈছে আৰু সেইকাৰণেই আমি মাননীয় মুখ্যমন্ত্ৰী আৰু পূৰ্বৰ সভাপতি সম্পাদককে ধৰি যিসকল এই প্ৰচেষ্টাৰ সৈতে জড়িত আছিল তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। আমি এইবাৰ ১৫ দিনীয়াকৈ পূৰ্বৰ দৰে ১৫ দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম। অহা ১৫ নৱেম্বৰৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। ইতিমধ্যে আমি ২৪খন উপসমিতি বিভিন্ন কাম চাবৰ কাৰণে আমি ২৪খন উপসমিতি গঠন কৰি দিছোঁ আৰু ২৪খন উপসমিতিৰ সৈতে ইতিমধ্যে আমাৰ পৰ্যালোচনা সভা হৈ গৈছে। পৰ্যালোচনা কৰা অনুযায়ী প্ৰত্যেক উপসমিতিয়ে নিজস্ব কাম ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ কেইবাটাও দিশ আমি এইবাৰ নতুনভাৱে সংযোজন কৰিব খুজিছোঁ আৰু সেই নতুন দিশসমূহৰ দ্বাৰা আমি হাউলী ৰাস মহোৎসৱত পূৰ্বৰ যিটো ধাৰা সেই ধাৰাটোতো ইতিমধ্যেই জনপ্ৰিয় ধাৰা, এই জনপ্ৰিয়তাৰ সৈতে আমি আৰু কিছু দিশ এইবাৰ যোগ কৰি দিব বিচাৰিছোঁ। আমি ভাবিছোঁ যে এইবাৰ আমি প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আতচবাজীৰ লগত আমি লেজাৰ শ্ব'টো এইবাৰ সংযোজন কৰিব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যেই পৰিৱেশ প্ৰদূষণৰ কাৰণে অসমৰ জনসাধাৰণে নহয় গোটেই ভাৰতবৰ্ষ আৰু বিশ্বই যি জ্বলা-কলা খাইছে, যিটো গ্ল'বেল ইছ্যু হৈ পৰিছে, এই গ্ল'বেল ইছ্যুটোৰ সামান্য উপশম ঘটাবৰ বাবে আমি এইবাৰ আতচবাজীৰ পৰিমাণ কমাব বিচাৰিছোঁ। থলুৱা আতচবাজী থাকিব, কিন্তু লগতে আমি লেজাৰ শ্ব'ৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। লেজাৰ শ্ব'ৰ জৰিয়তে হাউলীৰ ইতিহাস, হাউলীৰ ৰাস উৎসৱৰ ইতিহাস আৰু নৱপ্ৰজন্মই শিকিব পৰা কিছু আধ্যাত্মিক আৰু দেশপ্ৰেমমূলক ঘটনা আমি পৰিৱেশন কৰিব বিচাৰিছোঁ। ঠিক তেনেধৰণে আমি দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে আমি দৰ্শনাৰ্থী সহায়ক উপসমিতি এখন কৰি দিছোঁ, যাতে দৰ্শনাৰ্থীসকলে ইয়াত মন্দিৰ প্ৰাংগণত বা মেলা প্ৰাংগণত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে গম পায় কোনফালে গ'লে কি পাব, কেনেধৰণৰ সুবিধা পাব, তেনেকুৱা ধৰণৰ কৰিব বিচৰা হৈছে। প্ৰথমবাৰৰ কাৰণে আমি এখন স্বচ্ছতা ৰক্ষা উপসমিতি কৰিছোঁ। স্বচ্ছতা ৰক্ষা উপসমিতিক আমি কৈছোঁ যে বিজ্ঞানসন্মতভাৱে আপোনালোকে প্ৰস্ৰাৱগাৰ আৰু যদি শৌচাগাৰৰ ব্যৱস্থা কৰে তেতিয়াহ'লে দৰ্শনাৰ্থীসকলৰ সুবিধা হ'ব। এই ধৰণে আমি বিভিন্ন ধৰণে আমি নতুনত্ব অনাৰ কাৰণে অলপ প্ৰয়াস কৰিছোঁ। প্ৰতিমা সমিতিকো কোৱা হৈছে যে আমাৰ প্ৰতিমাৰ লগত হলোগ্ৰাফিক যিটো প্ৰেজেণ্টেশ্যন এটা আমি প্ৰতিমাত কৰিব পাৰোঁ নেকি, নতুবা আমি এনিমেশ্যন প্ৰয়োগ কৰিব পাৰোঁ নেকি, এনেকুৱা ধৰণৰ দিশবোৰ চাবলৈ কোৱা হৈছে। আৰু ইতিমধ্যে প্ৰতিমা সমিতিয়ে আমাক জনাইছে যে তেওঁলোকে হলোগ্ৰাফিক প্ৰেজেণ্টেশ্যনটো কৰিব পাৰিব। ঠিক তেনেধৰণে মেলা বজাৰ, মীনা বজাৰকো আমি ইতিমধ্যে কৈছোঁ যে ভিৰ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে অলপ ব্যৱস্থা ল'ব লাগে। আকৌ স্বেচ্ছাসেৱক বাহিনী আমাৰ আছে, আপোনালোকে জানে যে স্বেচ্ছাসেৱক বাহিনীয়ে যথেষ্ট কষ্ট কৰে আৰু সুশৃংখলিত আমাৰ এটা স্বেচ্ছাসেৱক বাহিনী আছে। এইবাৰো তেওঁলোকক আমি তেনেকুৱা ধৰণৰ কৰিবৰ কাৰণে কৈছোঁ। সাংস্কৃতিক উপসমিতিক আমি কৈছোঁ যে থলুৱা আৰু খিলঞ্জীয়া যি সংস্কৃতি আৰু ধৰ্মমূলক কথা আছে, আধ্যাত্মিক কথা আছে, তাৰ ওপৰত গুৰুত্ব দিবৰ বাবে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এইবাৰ আমি গাঁও ভিত্তিক আমাৰ আপোনালোকে বোধহয় প্ৰায় সকলেই জানে যে হাউলী পৌৰসভা
আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী 17খন গাঁও প্ৰত্যক্ষভাৱে এই উৎসৱৰ সৈতে জড়িত আৰু তিনিখন গাঁও প্ৰত্যক্ষভাৱে আমাৰ সৈতে জড়িত। এই গাঁওসমূহক সাঙুৰি আমি তেওঁলোকৰ গাঁৱত থকা যিখিনি নৱ প্ৰতিভা, এই প্ৰতিভাখিনিক উলিয়াই আনিবৰ কাৰণে আমি বা সুবিধা দিবৰ কাৰণে আমি এইবাৰ সাংস্কৃতিক বিভাগক কৈছোঁ যে তেওঁলোকে কাৰ্যসূচী ল'ব লাগে। কিছুদিনৰ ভিতৰত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আৰু আমি ভাবিছোঁ যে আমি যেতিয়া অনুষ্ঠান কৰিম তেতিয়া সিদিনাখন সেই গাঁওখনৰ নামেৰেই অনুষ্ঠানটো হ'ব। এনেকুৱা ধৰণৰ আমি ভাবিছোঁ। আকৌ আমি আপোনালোকে জানে আমি প্ৰতি বছৰে হাউলি বঁটা ঘোষণা কৰোঁ। 2008 চনৰ পৰা আমি হাউলি বঁটা অসম আৰু বিশেষকৈ অসমৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক আমি এই বঁটা প্ৰদান কৰোঁ। এইবাৰো হাউলি বঁটা প্ৰদান কৰা হ'ব আৰু নৱেম্বৰৰ প্ৰথম সপ্তাহত হাউলি বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হ'ব। আমাৰ উপহাৰ কুপনৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে উপহাৰ কুপন এইবাৰো থাকিব, কিন্তু উপহাৰ কুপনৰ ক্ষেত্ৰত আমি এইবাৰ ডিজিটেল লেনদেনৰ ব্যৱস্থাটো কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰে ডিজিটেল লেনদেন বঢ়াবৰ কাৰণে যথেষ্ট পৰিমাণে ব্যৱস্থা লৈছে। নীতি আয়োগৰো এটা নিৰ্দেশনাত কোৱা হৈছে যে ডিজিটেল পে'মেণ্ট বঢ়াব লাগে। গতিকে ভাৰত চৰকাৰৰ নীতি আয়োগৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাৰ লগত সংগতি ৰাখি আমি এইবাৰ পাৰ্যমানে আমাৰ উপহাৰ কুপনৰ বিক্ৰী ডিজিটেল পে'মেণ্টৰ জৰিয়তে, ডিজিটেল লেনদেনৰ জৰিয়তে আমি কৰিবলৈ 12A 1200 আয়কৰ ধাৰাৰ 1200 আৰু আয়কৰ ধাৰাৰ 80G অধীনত আমি ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যনটো পাইছোঁ। গতিকে আমি বাধ্য, আমাৰ আয়কৰ বিভাগৰ নিয়ম অনুযায়ী আমি বাধ্য যে আমি এটা টেক্স ডিডাকশ্যন এট চ'ৰ্চ, TDS বুলি যিটো কোৱা হয়, টেক্স ডিডাকশ্যন এট চ'ৰ্চ আমি কৰিবই লাগিব। গতিকে আমি চাইছোঁ এই ক্ষেত্ৰত যোৱাবাৰ যিসকল বিজেতা আছিল, সেই বিজেতাসকলে TDSটো আইনমতে তেওঁলোকেই দিব লাগে, গতিকে তেওঁলোকে দি লৈ গৈছে। এইবাৰ আমি চাইছোঁ ইয়াত আমি অন্য ধৰণৰ কিবা সহায় কৰিব পাৰোঁ নেকি। এনেকুৱা ধৰণৰ সহায়, ধৰক তেওঁলোকে 1% দিলে আমি আমাৰ ফালৰ পৰা, আমাৰ যিহেতুকে এটা লভ্যাংশ থাকে, গতিকে আমাৰ ফালৰ পৰা আমি 1% দি তেওঁক আমি কিবা সহায় কৰিব পাৰোঁ নেকি। এনেকুৱা কথাবোৰ চলি আছে, কিন্তু চূড়ান্ত হোৱা নাই। সমগ্ৰ অনুষ্ঠানটোলৈ আয়কৰ, কিন্তু এওঁ যিটো সুধিছে সেইটো উপহাৰ কুপনৰ লৈ পেলাই সুধিছে। সেইকাৰণে টেক্স ডিডাকশ্যন এট চ'ৰ্চ, আপুনি য'ৰ পৰা চ'ৰ্চৰ পৰা পাইছে সেই চ'ৰ্চতেই টেক্সটো জমা দিব লাগিব। সেইকাৰণে ইয়াক কোৱা হয় TDS, টেক্স ডিডাকশ্যন এট চ'ৰ্চ। এইটো আপুনি কম ধৰণেকা কৰোড়পতিটো আপুনি 1 কোটি টকা পালে আপুনি গৈ পেলাই 70 লাখহে পাবগৈ। 30% আপুনি দিবই লাগিব। আমি চাব লাগিব, আমি আচলতে এই অনুষ্ঠানটো কেৱল ৰাস উৎসৱ সমিতিৰ আৰ্থিক সহায় হওক বুলি আমি কৰা নাই। ইয়াৰ লগত আমাৰ মানৱ সম্পদ উন্নয়নৰ দিশটোও জড়িত আছে। আৰু আপোনালোকে জানে যে আমি যোৱা 6 বছৰ ধৰি মানৱ সম্পদ উন্নয়নৰ কাম আমাৰ হাউলি ৰাস উৎসৱ সমিতিয়ে কৰি আহিছে। মানৱ সম্পদক আকৌ আমি কেইবাটাও ভাগত ভগাইছোঁ। এটা আছে আমাৰ শৈক্ষিক, এটা আছে সাংস্কৃতিক, এটা আছে সাহিত্য আৰু এটা আছে ক্ৰীড়া। তাৰ উপৰঞ্চি আমাৰ আৰু এটা মানৱ সম্পদ উন্নয়নৰ বিভাগ আছে, সেইটো হ'ল অৰ্থনৈতিক। আমাৰ স্থানীয় ৰাইজৰ যাতে অৰ্থনীতিৰ ক্ষেত্ৰত যাতে তেওঁলোকে আমাৰ পৰা কিবা সহায় পাব পাৰে বা আমি কিবা সহায়ৰ বাট দেখুৱাব পাৰোঁ তেওঁলোকৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে, সেই দিশটো আমাৰ এই মানৱ সম্পদ উন্নয়ন সমিতিয়ে চাইছে আৰু ভৱিষ্যতেও চাব। গতিকে যিটো লভ্যাংশ আমাৰ হয়, সেই লভ্যাংশ আমি যদি এইবাৰ যিমানখিনি আমি পুৰস্কাৰৰ কথা ভাবিছোঁ, তেতিয়াহ'লে প্ৰায় 1,10,00,000 টকা আমি যদি 0% দিব লাগে,
TDS যিটো আমি কৈ আছোঁ পূৰ্ণ শতাংশ যদি দিব লাগে 1,10,00,000 টকা মোটামুটিভাৱে আমাৰ ফালৰ পৰা দিব লাগে তেতিয়াহ'লে আমাৰ হাতত আমাৰ ৰাস উৎসৱৰ পুঁজিলে বিশেষ বৰঙণি নাহিব যদি বিশেষ বৰঙণি নাহে তেতিয়াহ'লে আমি মানৱ সম্পদ উন্নয়ন আৰু অন্যান্য যিবোৰ কাম কৰি আছোঁ আপোনালোকে জানে যে যোৱাবাৰ আমি আমাৰ আশে পাশে থকা 37খন সত্ৰ আৰু মন্দিৰ আমি নামঘৰ এনেকুৱা 37টা অনুষ্ঠানেলে আমি 1 লাখ টকাকৈ বৰঙণি আগবঢ়াইছোঁ গতিকে সেইবোৰ আমি যিবোৰ আমি যিখিনি লটাৰীৰ পৰা মানে উপহাৰ কুপনৰ পৰা সংগ্ৰহ কৰোঁ সেই উপহাৰ কুপনৰ পৰাই আমি তেওঁলোকক দিওঁ বিধিৰ দ্বাৰা সংস্থাপিত আয়কৰ বিভাগীয় বিধি মানি চলা হ'ব আৰু বিজেতাই এই বিধি মানি চলিবলৈ বাধ্য থাকিব এনেকুৱা ধৰণৰ এটা বাক্য লিখি দিয়া আছে আকৌ আমাৰ এবাৰ এখন নতুন সমিতি হৈছে আলোচনা সভা পৰিচালনা সমিতি আমি নৱপ্ৰজন্মৰ সুবিধা হোৱাকৈ আৰু সকলো প্ৰজন্মৰ লোকক সাঙুৰি আধ্যাত্মিক দিশত যাতে আমি কিছু পৰিমাণে হ'লেও আমি জ্ঞান লাভ কৰিব পাৰোঁ এই উদ্দেশ্য আগত ৰাখি এবাৰ আমি আলোচনা সভা 2-3খন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আকৌ প্ৰদৰ্শনীৰ যিটো ব্যৱস্থা আছে আমাৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী প্ৰতি বছৰে হয় গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ ক্ষেত্ৰত আমি তেখেতসকলক কৈছোঁ যে বিজ্ঞান মেলা পাৰি নেকি অনুষ্ঠিত কৰিবৰ কাৰণে সেইটো চালি জাৰি চাব দিছোঁ আৰু যদি সম্ভৱ হয় তেওঁলোকে বিজ্ঞান মেলা প্ৰদৰ্শন কৰিব ৰভা মণ্ডপ মঞ্চ উপসমিতি যিখন আছে তেখেতসকলক কোৱা হৈছে যে এইবাৰ আমাৰ সন্মুখত যিটো আণ্ডাৰপাছ আছে নেশ্যনেল হাইৱে ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আণ্ডাৰপাছ আছে সেই আণ্ডাৰপাছৰ পোনে পোনে ভিৰ কমাবৰ কাৰণে এখন অস্থায়ী তোৰণৰ ব্যৱস্থা কৰিবলৈ আমি তেওঁলোকক কৈছোঁ আৰু এই অস্থায়ী তোৰণৰ ব্যৱস্থাৰ জৰিয়তে হয়তো অলপ কিছু পৰিমাণে এইবাৰ আগতকৈ সন্মুখত যিখিনি ভিৰ হয় এই ভিৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব আমাৰ মূল লক্ষ্য হৈছে আধ্যাত্মিক আৰু ধৰ্মীয় দিশৰ প্ৰসাৰৰ লগতে দৰ্শনাৰ্থীসকলৰ সুবিধাৰ ব্যৱস্থা কৰি দিয়া আৰু সেইকাৰণে আমি দৰ্শনাৰ্থীৰ নিৰাপত্তা আৰু সুব্যৱস্থাৰ কাৰণে যিমানখিনি পাৰি আপোনালোকে জানে যে প্ৰায় 7 লক্ষ মানুহে প্ৰতি বছৰে আমাৰ ৰাসমেলা উৎসৱথলী মেলা বজাৰ আৰু আমাৰ মন্দিৰ প্ৰাংগণ আৰু আমাৰ অন্যান্য যে কাৰ্যসূচী হয় সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ইমান পৰিমাণৰ জনসমাগম নিয়ন্ত্ৰণ কৰাটো সহজ কথা নহয় তথাপিতো আমি চেষ্টা কৰিম যে কিমান ধৰণে কি ধৰণে আৰু কিমান পৰ্যায়লৈকে আমি দৰ্শনাৰ্থীসকলক আমি সুবিধা দিব পাৰিম এই ধৰণৰ ব্যৱস্থা আমি হাতত লৈছোঁ আৰু বিভিন্ন উপসমিতি মই কৈছোঁ ইতিমধ্যে বিভিন্ন উপসমিতি মুঠ 24খন উপসমিতি গঠন কৰি দিছোঁ এই 24খন উপসমিতিয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে আমাৰ ফালৰ পৰা প্ৰস্তুতি সম্পৰ্কে আমাৰ এইখিনিয়ে ক'বলগীয়া আপোনালোকৰ ফালৰ পৰা যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে নহয় ডিজিটেল পে'মেণ্ট মানে আপুনি ফোনপে' গুগল পে' যি পে' কৰে তাৰমানে কেছলেছ ট্ৰেনজেকশ্যনৰ কাৰণে আমি যাব বিচাৰিছোঁ কিন্তু ইমান সম্ভৱপৰ নহ'ব আমি কিমান দূৰ আগুৱাব পাৰোঁ এইবাৰ নেটৱৰ্কটো আমি ৱাইফাইৰ আমি ব্যৱস্থাটো কৰি ল'ম আৰু এইবাৰ আমি এই গোটেই প্ৰাংগণটো আমাৰ সমিতিসমূহৰ সুবিধাৰ বাবে আৰু আমি চেষ্টা কৰিম সাংবাদিকসকলকো আমি পাছৱৰ্ডটো দি তেওঁলোকেও যাতে এই ৱাইফাই জোনটোৰ সুবিধা ল'ব পাৰে সেইকাৰণে আমি ৱাইফাই জোন আমি এমাহৰ কাৰণে ৱাইফাই জোন এটা লৈ ল'লে এই 15 দিন ব্যৱহাৰ হ'ব তাৰ আগৰ 15 দিন আমি ব্যৱহাৰ কৰিব পাৰিম পুৰস্কাৰ আমাৰ ইতিমধ্যে নিৰ্ধাৰিত হৈছে আমি উপহাৰ কুপনত কি ধৰণৰ আমি পুৰস্কাৰ দিম এইটো নিৰ্ধাৰিত হৈ গৈছে সেইটো ঘোষণা আছে নেকি হেৰি আছে পুনৰাবৃত্তি নহয় ধৰক আগতে এনেকুৱা হৈছিলে যে অলটো শেষৰ 4খন অলটো বা 3খন অলটো এইবাৰ তেনেকুৱা নহয় আমাৰ প্ৰথম গাড়ীখন হ'ব লেণ্ড ৰ'ভাৰ এইখন ৰেঞ্জ ৰোভাৰ বুলিও কয় ভেলাৰ এইখন হ'ব প্ৰথম গাড়ী
আৰু এইখনৰ অন ৰোড প্ৰাইচ আপোনালোকে চালে পাই যাব। এখন থাকিব দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব মাৰ্চিডিজ বেঞ্জ এ ক্লাছখন, তৃতীয় পুৰস্কাৰ টয়োটা ফৰ্চুনাৰ। টয়োটা ফৰ্চুনাৰখন আমাৰ যোৱাবাৰ দ্বিতীয় পুৰস্কাৰ আছিল, এইবাৰ আমাৰ টয়োটা ফৰ্চুনাৰখন তৃতীয় পুৰস্কাৰ। চতুৰ্থ পুৰস্কাৰ টয়োটাৰে ইনোভা ক্ৰিষ্টা। পঞ্চম পুৰস্কাৰ ইছুজুৰ এস্কেপ। ইছুজুৰ এস্কেপ বোলা যিখন গাড়ী আছে সেইখন গাড়ী আমি এইবাৰ দিছোঁ। হুণ্ডাই নতুন গাড়ী এখন আহিছে এলকাজাৰ বুলি পেলাই, এলকাজাৰ দিছোঁ আমি সপ্তম পুৰস্কাৰ হিচাপে। অষ্টম পুৰস্কাৰ হিচাপে আমি দিছোঁ স্কোডা স্লাভিয়া। নৱম পুৰস্কাৰ হিচাপে টাটা কাৰ। দশম পুৰস্কাৰ হিচাপে হুণ্ডাই ভেনু। এইখিনিলৈকে এতিয়ালৈকে আমাৰ চূড়ান্ত হৈছে। বাকীখিনি আমাৰ কথা চলি আছে, উপহাৰ সমিতিয়ে হয়তো আজি বা কাইলৈৰ ভিতৰত এইটো চূড়ান্ত কৰিব, নিৰ্ধাৰণ কৰি ল'ব। অনলাইনৰ কাৰণে আমি ভাবি আছোঁ, আমি এনেকুৱা টেকনিকেল যিখিনি মানুহ থাকে, এনেকুৱা ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ লগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু তেওঁলোকে আমি অনলাইন কৰিব পাৰিম বুলি কৈছে। আপুনি যিটো পৰামৰ্শ দিছে ধন্যবাদ, আমি সেইটো চিন্তা চৰ্চা কৰি আছোঁ। এনেকুৱা হ'ব পাৰে শেষ মুহূৰ্তত আমি হয়তো 25% আমি অনলাইন আমি টিকটো উলিয়াই দিব পাৰোঁ। কিন্তু এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব যে আমি কিমান সংখ্যক টিকট ছপাওঁ, উপসমিতিয়ে কি কৰে। আৰু আমি উপসমিতিক এই ক্ষেত্ৰত যথেষ্ট স্বাধীনতা দিছোঁ তেওঁলোকক চলাবৰ কাৰণে। তেওঁলোকৰ লগত আলোচনা কৰি আমি এইটো ভাবি আছোঁ আৰু পিছলৈ আমি হয়তো এনেকুৱা হ'ব পাৰে শতবৰ্ষলৈ আমি হয়তো 50% ওপৰলৈ আমি গুচি যাব পাৰোঁ যে অনলাইন হ'ব। আৰু যদি অনলাইনত যদি সকলো মানুহে সুবিধা পায় তেতিয়াহ'লে এনেকুৱা এটা সময় আহিব যে হয়তো অনলাইনতে আমাৰ 100% টিকট বিক্ৰী হ'ব। নাই, কাৰণ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সম্পৰ্কীয় এটা গোচৰ চলি আছে। আপোনালোকে জানে যে ৰিপন বৰগোহাঁই বুলি এজন লোকে, ৰিপন বৰগোহাঁই বুলি এজন লোকে, যোৰহাটৰ মানুহ, তেওঁ এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ PIL পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন এটা কৰিছিলে। যোৱা 16 ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ সেই আবেদন উঠাই লৈছিলে। উঠাই লোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে আকৌ নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে। সেই গোচৰৰ ৰায়দানৰ ওপৰত আমাৰ সেইটো নিৰ্ভৰ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰায় দিব সেই ৰায় অনুসৰি পৰৱৰ্তী সময়ত আমি